हेलो एवरीवन सो प्रत्येक बছৰ আমি মা আৰু পাপাৰ বাৰ্থডে সেলিব্ৰেট কৰোঁ বহুত ভাল লাগে মাহঁতক সাৰপ্ৰাইজ কৰি হেপি কৰি বাট এই বছৰ বেছি গ্ৰেণ্ডকৈ কৰিব নোৱাৰিলোঁ কিন্তু ভণ্টি আৰু মই সৰুকৈ সাৰপ্ৰাইজ এটা প্লেনিং কৰিলোঁ পাপাক কেক আনিব দিলোঁ তাৰপিছত মই প্ৰিণ্টাৰত ধুনীয়াকৈ প্ৰিণ্ট কৰিলোঁ ফটোখন আমাৰ ফেমিলি কিন্তু মই ফ্ৰেম লগাব নোৱাৰিলোঁ কাৰণ মই বাহিৰত যাব পৰা নাছিলোঁ ভাবিলোঁ পিছত লগাই ল'ম এণ্ড সঁচাকৈ মাহঁতে যেতিয়া আমাৰ বাৰ্থডে সেলিব্ৰেট কৰে তেতিয়া মোৰ যিমান ভাল লাগে ন তাতকৈ বেছি মই যেতিয়া সেলিব্ৰেট কৰিব পাৰোঁ মা পাপাৰ বাৰ্থডে তেতিয়া মোৰ আৰু বহুত ভাল লাগে এণ্ড আই হোপ কি ডাঙৰ হ'লে নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিলে আৰু বেছি ভালকৈ মাহঁতৰ বাৰ্থডে পাপা আমাৰ বাৰ্থডে সেলিব্ৰেট কৰিব পাৰিম এণ্ড ভাল ভাল গিফ্টছ দিব পাৰিম তাৰপিছত এখন ডায়েৰীত ধুনীয়াকৈ আমি মাক থেংক ইউ কৈ লিখি দিছিলোঁ এণ্ড এইবিলাক কাণফুলি দিছিলোঁ দেন মায়ে কৈছিলে মোতকৈ বেছি তোক বেছি ধুনীয়া লাগিব তাৰপিছত এই যে কুৰ্তা দেখিছে সেয়া আমিয়ে আনি দিছোঁ একচুৱেলি কিন্তু পাপাই পইচা দিছিলে কাৰণ পাপাই নাজানে কি ভাল কি বেয়া চ' মাৰ ভাল লাগিলে দেন আমি ভাবিলোঁ কি আজি সন্ধিয়াৰ সাঁজ আমি বনাই খোৱাম মাক হেপী বাৰ্থডে মা উই লাভ ইউ ছ' মাছ থেংক ইউ ফৰ এভৰিথিং